হে প্ৰভু নাকামুৰিলে হ'ল আৰু হে প্ৰভু হে বান্ধে বাবা বচাবা আৰু ফ্ৰেণ্ডছ আজি আহিলোঁ ইয়াৰ লিডুলৈ আৰু লিডুত বান্ধে বাবাৰ আৰু মন্দিৰলৈ আহিলোঁ বাহিৰৰ পৰা কেনেকুৱা লাগিছে ৱাও চাউণ্ড মই মন্দিৰ বুলি কৈছোঁ আপোনালোকে মন্দিৰ বুলিও ক'ব পাৰে থান বুলিও ক'ব পাৰে নামঘৰ বুলিও ক'ব পাৰে বা তেখেত প্ৰভু থকা বাসগৃহ বুলিও ক'ব পাৰে বাকী এতিয়াই কৈছোঁ ধুনীয়াকৈ একদম ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাওক আপোনালোকে একদম মিছ নকৰিব ইমান ধুনীয়া পৰিপাটিকৈ ৰাখিছে আৰু বিভিন্ন ধৰণৰ ফুলৰ গছ দেখিছোঁৱেই বাৰু আপোনালোককো দেখুৱাইছোঁ আৰু এইফালে হাত মুখ ধুবলৈ বনাই থৈছে বাকী প্ৰভু এতিয়া নাই তেখেতৰ পুতেক আছে মানে যিজনে তেখেতক চোৱা চিতা কৰিছিলে তেখেত আছে এতিয়া আৰু বহুতৰ সপোন থাকে প্ৰভু ওচৰলৈ অহাৰ আহক এবাৰ মই কৈছোঁ নহাকৈ নাথাকিব বাহিৰৰ পৰা মই কুকুৰ কেইটামান দেখা পালোঁ কুকুৰকেইটা দেখা পাই পেলানি মই ভাবিছোঁ মই ওপৰলৈ যাওঁ কেনেকৈ প্ৰথম সেইটো কথা একো নকৰে বুলিতো কৈছে হে প্ৰভু চাৰিওফালে মোৰ চাৰিওফালে কুকুৰ আছে হে প্ৰভু কেনেকৈ ওপৰলৈ উঠি যাওঁ মই তাকে চাৰিওফালে কুকুৰ আছে বহি হে প্ৰভু হে ভান্তে বাবা চাবা আৰু হে প্ৰভু হে ভান্তে বাবা কুকুৰ এটাতো শুই আছে ইমান চিন্তা নাই বাৰু গেটখন খুলি লওঁ ভালে দেখিছে ৰাইজে আহি পেলানি ধূপ জ্বলাইছে এয়া মম জ্বলাইছে আপোনালোকে আহিলে মম আৰু ধূপ লৈ আহিব মানে ইয়াত আছে ওচৰতে দোকান আছে কাষতে তলতে দোকান আছে মেইন আসন ভাগ ভান্তে বাবাৰ এয়া সেই ফটোকপিত যে দেখিছে সেয়াই ভান্তে বাবা কাষলে এয়া ভান্তে বাবা ইয়াতে বহে ৰুমতে এইটো ৰুমতে বহে ভান্তে বাবাই আমাৰ ৰাইজ যিসকল যায় তেখেতলোকক আশীৰ্বাদ দিয়ে ইয়াৰ পৰাই আৰু আপোনালোকো আহিলে ইয়ালৈকে আহিব লাগিব বাকী তললৈ যাওঁ বলক মোৰতো বহুত বেছি ভয় লাগিছে কুকুৰ চাৰিওফালে কুকুৰ অকল কুকুৰ আৰু চাৰিওফালে কুকুৰ কি ক'ম চাৰিওফালে কুকুৰ বাকী একো নহয় কাণা কামোৰা বুলি কৈছে বাহিৰলৈ ওলাই আহিলোঁ গেটখন মোৰো দেখি এনেকুৱা লাগিছে যেন মই ভূটান ফালে যেন আছোঁ মই মানে ভূটানলৈ গৈছিলোঁ এবাৰ মই সৰুতে মানে কি আপোনাৰ 6 মানত গৈছিলোঁ 5-6 মানত গৈছিলোঁ তেতিয়াহে মই এনেকৈ দেখিছিলোঁ মানে তাত ভূটানত দেখিছিলোঁ এনেকৈ ঘৰবিলাক ডিজাইনবোৰ একদম তেনেকুৱা যেন লাগিছে আপোনালোকে বাকী কোনে মানে ভূটানলৈ গৈছে জানিবই দেখিছে আপোনালোকে বাকী কোনে যোৱা নাই তেখেতলোকক কৈছোঁ একদম ভূটানৰ যিবিলাক ঘৰ একদম ঠিক তেনেকুৱা ধৰণৰ আৰু মানে লেতেৰা বুলিবলৈ একদমেই নাই চাওকচোন একেবাৰে লেতেৰা নহয় মানে জেগাডোখৰ সোঁফালে এটা ঘৰ আছে মই সেইটো দেখুৱামগৈ ওচৰলৈ গৈ পেলানি সেইফালে এয়া দেখুৱাম মই যিফালে সোমাই গৈছোঁ সেইফালে চাৰিওফালে বৰ ধুনীয়া ঘৰ এইটো কি হয় মই আপোনালোকক দেখুৱাম বাকী বৰ ধুনীয়া ঘৰ গেট মানে এইখন গেটখন মাৰি থোৱা আছে গেটখন বৰ্তমান মাৰি থৈছে এইফালে গ্লাছ ফিটিঙৰ এটা ঘৰত মানে ৰুমত এটা সৰু ৰুমত বুদ্ধিষ্টৰ যিভাগ মূৰ্তি সেইভাগ ৰাখিছে মই ৰুম ঘৰ বুলি কৈছোঁ আচলতে থান হয় সেয়া মই ঘৰৰ ডিজাইনৰ কথা কি ক'ম আৰু আমাৰ এইফালৰ মিস্ত্ৰীয়ে বনাইছে জানো সেয়া কওকচোন মোৰ মানে বিশ্বাস নহ'ব আপোনালোকৰ যেন আমি মানে ক'ত আছোঁ আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছোঁ নেকি তেনেকুৱা যেন নালাগে মানে ইয়াত বাকী এইফালেও তেনেকৈ আমাৰ বুদ্ধিষ্টৰ এভাগ মূৰ্তি ৰাখিছে আৰু ইয়াতো চাকি বন্তি জ্বলাই এইটো কি হয় মই একচুৱেলি ওচৰলৈকে আহিছোঁ মই দেখুৱাইছোঁ আপোনালোকক মই একদমেই চিনি পোৱা নাই কি টিলিঙাই হয়নে কিবা ঢেঁকীয়ে হয়নে কি একোৱেই মই চিনি পোৱা নাই একেবাৰে চিনি পোৱা নাই বাকী সেইফালেও এটা ঘৰ আছে সেইটো মানুহ দুনুহ আহিলে মানে তাত থাকিব পাৰে বা তেনেকুৱা কিবা ঘৰ এটাত বনাই ৰাখিছে বাকী বৰ লাজ কৰিছে চব নাই বা কিয় লাজ কিহৰ বেছি লাজ কৰিয়া সেয়া আমাৰ বৌৰ ল'ৰা হয় মানে ডিব্ৰুগড়ত ঘৰ মই এতিয়া তালৈকে আহিছোঁ থকাকৈ তাৰ পৰা ইয়ালৈ আহিছোঁ লিডুলৈ বাকী এইফালেও আপোনালোকৰ মানে যিসকল মানে ৰাইজ আহে যদি দূৰণিৰ ৰাইজ আহে আপোনালোকৰ মানে থাকিবলৈ অসুবিধা হোৱাৰ কাৰণে মানে অসুবিধা হয় সেইকাৰণে মানে ওচৰত তেনেকুৱা নাই যে ইয়াতে প্ৰভুৱে মানে এনেকৈ ৰুম বনোৱাই দিছে আপোনালোকে আহিলে ইয়াতে থাকিব পাৰিব সকলো ধৰণৰ ব্যৱস্থা আছে আপোনালোকে আহিলে একেবাৰে চিন্তা নাই আহিলে ভালকৈ থাকি মেলিও ল'ব পাৰিব মইতো গমেই পোৱা নাছিলোঁ ইয়াত যে থাকি ল'ব পাৰি বাকী মই আজি ঘূৰি যোৱাকৈ আহিছোঁ শেষত কি ক'ম আৰু আহক আপোনালোকে আহক আপোনালোকক ভান্তে বাবাৰ মন্দিৰ দেখুৱালোঁ আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই পেলানি এবাৰ কমেণ্টত জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
বাকী বাই।